নমস্কাৰ স্বাগতম জনাইছোঁ মিতালী স্মল ৱৰ্ল্ডৰ এটা নতুন ভিডিঅ'লৈ মই মিতালী আৰু আজিৰ ভিডিঅ'টোত মই এইটো টপ লৈছোঁ দেখিছেনে আৰু এটা মিটাৰ কাপোৰ লৈছোঁ 6 to 7 years এইটো এটা টপ হয় এইটো আনিছিলোঁ মই বিশাল মাৰ্কেটৰ পৰা আৰু ইয়াৰ সেম ডিজাইনত এইটো মই কাটিবলৈ লৈছোঁ আৰু আপোনালোকক জোখ লোৱাৰ পৰা মই সম্পূৰ্ণ ভিডিঅ' দেখাম ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো অল কৰি ল'ব তেতিয়া মোৰ আহিব লগা ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকিব তেনেহ'লে আহক এইটো জোখ লোৱাৰ পৰা চিলোৱালৈকে সম্পূৰ্ণ ভিডিঅ'টো আমি চাই লওঁ মই চিলাবলৈ লোৱা কাপোৰটো হৈছে এইটো পিয়ৰ কটন হয় আৰু ইয়াত এমব্ৰইডাৰী কৰা আছে ধুনীয়াকৈ পিংকত পিংক এমব্ৰইডাৰী আছে আৰু মাজে মাজে অকণমান ব্লেক আছে এইটো হৈছে মই লোৱা টপটো আৰু এই টপটোৰ জোখতে মই মোৰ টপটো চিলাম মই মোৰ ছোৱালীজনীৰ কাৰণে চিলাইছোঁ টপটো ইয়াত দেখিছেনে জোখবিলাক কেনেকৈ লোৱা হৈছে এইটো 7.5 বহলকৈ দিছে ডিঙিটো বহুত বেছি বহল হৈ যায় অলপমান ফিটাডাল খহি খহি যায় সেইকাৰণে মই অকণমান কমকৈ ল'ম মই জোখ লোৱাটো আপোনালোকক মই দি যাম মই ফিটাডাল লগোৱাৰ পৰা জোখ লৈছোঁ 7 ইঞ্চ আছে আৰু মই 8 ইঞ্চি কাটিম কাৰণ দুয়োটা ফালে চিলাওঁতে আধা ইঞ্চ সোমাই যাব সেইকাৰণে মই 8 ইঞ্চি বহলকৈ কাটিম আপোনালোকে যদি প্ৰথম এনেকৈ কাপোৰ কাটে তেনেহ'লে অকণমান কাপোৰখন বেকাবেকি হৈ থাকিলে ইস্ত্ৰি মাৰি সমান কৰি ল'ব তেতিয়া অকণমানো খেলি মেলি নহয় জোখবিলাক ধুনীয়া হৈ থাকে মই 8 ইঞ্চিত জোখ দিছোঁ আপোনালোকে ধৰিব পাৰিছেনে আৰু এতিয়া মই সমানকৈ ধুনীয়াকৈ কাটি ল'ম টপটোৰ বহলটোত 13.5 লৈছে ফিটাডাল দেখিছেনে এইফালে লেংথটো আছিল আৰু এইফালে বহলটো 13.5 লৈছে আৰু মই 2 ফ'ল্ড কৰি এই পিংক কালাৰ কাপোৰটো এতিয়া জোখ ল'ম মই বহলটো 7 ইঞ্চিকৈ লৈছোঁ কাৰণ ধুওঁতে অকণমান সোমাই যাব নহ'লে চোলাটো টাইট হৈ যাব ডিঙিৰ বহলটো মই 3 ইঞ্চত জোখ দিছোঁ আপোনালোকে ধৰিব পাৰিছেনে মই লিখি দিছোঁ বাৰু ইয়াতে আৰু ইয়াৰ লেন্থটো বেছি দিয়া নাই 1 ইঞ্চ দিছোঁ অকণমান শ্বেপ এটা দিছোঁ আৰ্ম হোলটো মই 4 ইঞ্চ দিছোঁ বহুত বেছি তলত থাকিলেও বেয়া লাগে দেখিবলৈ গাৰ ডিঙি আৰু আৰ্ম হোল এইবিলাক জোখ মই নিজৰ মতে দিওঁ কাৰণ মই মোৰ ছোৱালীজনীয়ে কিমান জোখত কাপোৰ পিন্ধে গম পাওঁ এই কিনা টপটোৰ আৰ্ম হোলটো অলপ বেছিকৈ আছিল সেইকাৰণে মই বেছিকৈ কটা নাই মই মোৰ জোখত কাটিছোঁ আৰু তলফালে মই 1 ইঞ্চত মাৰ্ক কৰিম 6 ইঞ্চ 1 ইঞ্চ কমাই দিছোঁ 7 ইঞ্চৰ পৰা তেতিয়াহে ইয়াৰ শ্বেপটো দেখিবলৈ ধুনীয়া হয় আৰু এতিয়া মই চিন দিয়াৰ জোখমতে কাটি যাম আপোনালোকে অলপ ধৰিবলৈ দিগদাৰ হৈছে নেকি বাৰু মোৰ পেঞ্চিলডালে অলপমান নধৰিলে ভালকৈ পেঞ্চিলডাল একেবাৰে সৰু হৈ গ'ল নহয় হোৱাইট পেঞ্চিল আছিলে কিন্তু হোৱাইট পেঞ্চিলডালে আৰু ধৰিব নোৱাৰিব যিসকলৰ ছোৱালী আছে সেইসকলে নিজে এটা ঘৰতে টপ বনাই চাবচোন খুব ইজি হয় অকণো টান কাম নহয় যিহেতু আমি প্ৰায় সকলোৱে মেচিনৰ কাম জানোৱেই নহয় জানো আৰু ঘৰতে যদি আমি এনেকুৱা ডিজাইনাৰ টপবিলাক বনাব পাৰোঁ অকল কাপোৰৰ পইচাটোহে খৰচ হয় বাকী চিলনিবিলাক বা সেইবিলাক দিব নালাগে আৰু যিকোনো ডিজাইন আমি নিজেই বনাই দিব পাৰোঁ দেখিবলৈও খুব ধুনীয়া লাগে কটাৰ পিছত চাওকচোন শ্বেপটো ধুনীয়াকৈ ওলাই পৰিছে ওপৰৰ পাতটোৰ এইটো ইয়াতে মই পপল কৰি লৈছিলোঁ নহয় দেখিছে ধুনীয়াকৈ ওলাই পৰিছে আৰু এতিয়া মই তলৰখিনি লেন্থটো ল'ম এই টপটোৰ তলৰ লেন্থটো 8 ইঞ্চ আছে আৰু মই 9 ইঞ্চ ল'ম আৰু বহলটো ইয়াত 23 আছে আৰু মোৰ কাপোৰটো অকণমান বহলটো কম গতিকে
অলপমান কম হ'ব। আপোনালোকে যিমান লাগে সিমান নিজৰ জোখত ফেৰটো দিব পাৰে। যদি ফেৰটো বেছিকৈ লাগে তেনেহ'লে কাপোৰটো অলপ সৰহকৈ ল'ব। মই কাপোৰ কম আনিছিলোঁ, সেইকাৰণে ফেৰটো অলপ কম হৈছে। আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ পৰা শিকিব পাৰিছে তেনেহ'লে মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব লগৰ বন্ধু বান্ধৱীৰ মাজত, আপোনালোকৰ লগতে যাতে অইন এজনেও শিকিব পাৰে। আমাৰ তলৰ পাতটো কটা হৈ গৈছে। এতিয়া ইয়াত লগোৱা আমি ফিটা আৰু পাৰ্পিনকেইটা কাটিম। ফিটাকেইটা মই 2 ইঞ্চি জোখত কাটিম। আপোনালোকক যদি ফিটাকেইডাল সৰুকৈ লাগে তেতিয়াহ'লে 1 ইঞ্চ বা 1.5 ইঞ্চ দিলেও হ'ব, আৰু বহলকৈ লাগিলে 2 ইঞ্চ দিব। পাৰ্পিনটো মই 1 ইঞ্চ জোখত কাটিছোঁ, চাইডে চাইডে যিটো লগাম। এতিয়া মই হাতটো আৰু এই ওপৰডোখৰ পাৰ্পিন লগাম। কাপোৰটোৰ চিধা ছাইড আৰু পাৰ্পিনটো চিধা ছাইড এনেকৈ মই চিলাম। আপোনালোকে চাই যাওক, নিশ্চয় বুজি পাব। আৰু বহুতে হয়তো জানে পাৰ্পিন কেনেকৈ লগায়। আমি চাদৰতো পাৰ্পিন লগাওঁ, এনেকৈয়ে লগাওঁ। পাৰ্পিন নলগাকৈও আমি চিলাব পাৰিলোঁহেঁতেন। কাপোৰটো চোলাটোৰ টপ পাৰ্টটো কাপোৰটো ফ'ল্ড কৰি, কিন্তু পাৰ্পিনটো লগাই দিলে দেখিবলৈ বেছি ধুনীয়া লাগে। আপোনালোকে কিনা টপবিলাক চাবচোন, পাৰ্পিনটো লগোৱা থাকে একেই কালাৰৰে, তেতিয়া দেখিবলৈ খুবেই ধুনীয়া হয়, ফিনিচিংটো ভাল হয়। আৰু এতিয়া মই এইটো অলপ অলপকৈ কাটি দিম, যাতে মই ফ'ল্ড কৰি দিওঁতে কাপোৰটো কোচ খাই নাযায় আৰু দেখিবলৈ যাতে বেয়া নালাগে। এনেদৰে নখটো দি অলপমান সমান কৰি ল'ম, আৰু তাৰপিছত মই ভিতৰৰ ফালে ফ'ল্ড কৰি কাপোৰখন এনেকৈ চিলাই দিম। এইটো অকল সৰু ছোৱালী বুলিয়ে নহয়, আপোনালোকে ডাঙৰ ছোৱালীৰ কাৰণেও চিলাব পাৰে। এনেকুৱা এটা টপ দেখিবলৈ খুব ধুনীয়া লাগে। মাত্ৰ জোখকেইটা ডাঙৰকৈ ল'লেই হৈ গ'ল। আপোনালোকে যাৰ জোখত চিলাই তাৰ এটা ফ্ৰক নাইবা টপ লৈ ল'ব, আৰু তাৰ জোখমতে জোখবিলাক যেনেকৈ থাকে তাতকৈ অলপমান বঢ়াই জোখটো ল'লেই হ'ল, কাৰণ চিলনিত অকণমান কাপোৰ সোমাই যায়, সেইকাৰণে অলপমান বঢ়াই ল'ব। মই যে কৈ গৈছোঁ কেনেকৈ চিলাইছোঁ, আপোনালোকে বুজিব পাৰিছেনে নাই মই নাজানো। যদি ভিডিঅ'টো ভালকৈ চাইছে তেনেহ'লে নিশ্চয় বুজিব পাৰিব মই কেনেদৰে চিলাইছোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ পাৰ্পিনটো লগাই দিয়াৰ পিছত। এনেকৈ মই 2টা পাৰ্ট চিলাই ল'ম, ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্ট। দেখিছেনে, 2টা হৈ গৈছে। আৰু এতিয়া আমি ইয়াত তলৰ পাৰ্টটো জইন কৰিম। তলৰ পাৰ্টটো জইন কৰিম। এই যে কোচকেইটা দি দেখালোঁ, তেনেকৈ আপোনালোকে কোচকেইটা দি জইন নকৰিব। কাপোৰখন আপোনালোকে এনেকৈ বেজিটো দি, যিটো চিলাই দিলে গাঁঠি নালাগে, টানি দিলে কোচ খাই যায়, সেই চিলাইটো দি চিলাই ল'ব। মই এটা ছাইড গোটেই ছাইডটো চিলাই লৈছোঁ, আৰু চিলাই লোৱাৰ পিছত সূতাডাল যেতিয়া টানি দিম তেতিয়া দেখিছেনে কোচ খাই গৈছে, আৰু এই যে কোচখিনি বহিছে মিহি মিহিকৈ, এনেকুৱা কোচ দিলে দেখিবলৈ খুবেই ধুনীয়া লাগে। মই এনেকৈ জইন কৰিম। এতিয়া এটা পাৰ্ট এইটো দেখিছেনে, মন কৰকচোন। জইন কৰোঁতে ওপৰৰ পাৰ্টটো চিধা কৰি ল'ব আৰু তলৰ পাৰ্টটো উল্টা কৰি ল'ব। 2টা পাৰ্ট এনেকৈ কৰি চিলাই দিলেই হৈ গ'ল।
এয়া চাওকচোন চিলোৱাৰ পিছত এনেকুৱা হৈছে টপটো দেখিবলৈ। দুটা মই চিলাইছোঁ আৰু এতিয়া আমি এইটো মন কৰক, এতিয়া যিডাল সূতাৰে আমি চিলাইছিলোঁ সেইডাল ছিঙি উলিয়াই দিম। দুয়োটা পাৰ্ট সমানকৈ ক'তো কোচ নোখোৱাকৈ সমান কৰি মই এতিয়া জইন কৰিম। যিকোনো এটা ছাইডে জইন কৰিলেই হ'ল। এটা ছাইডে জইন কৰি মই মেচিনত চিলাই থকাটো দেখুওৱা নাই। আৰু এতিয়া মই ইয়াতে লেচ লগাম কমৰটোত। যিহেতু মই কিনি অনা টপটোতো কমৰত লেচ এডাল আছিল হোৱাইট কালাৰৰ, ময়ো হোৱাইট কালাৰে লৈছোঁ। টপটোত হোৱাইট কালাৰো এম্ব্ৰইডাৰী আছে। এনেকৈ মই জইন কৰি ল'ম। লেচডাল লগোৱাৰ পিছত টপটো দেখিবলৈ খুবেই ধুনীয়া হৈছে। এতিয়ালৈকে বাৰু সম্পূৰ্ণ হোৱা নাই টপটো, কিন্তু যিমানখিনি চিলাইছোঁ দেখিবলৈ খুব ধুনীয়া লাগিছে। এইটো চাওকচোন কিমান ধুনীয়া লাগিছে, লেচটোৱে কাপোৰৰ ৰংটোৰ লগত মিলি গৈছে। আৰু এতিয়া আমি ইটো পাৰ্টো জইন কৰি ল'ম আৰু লগতে এই ফিটাকেইডাল এনেকৈ লগাই দিম। ফিটাকেইডাল মই চিলাই ল'লোঁ, আপোনালোকেও চিলাই ল'ব। ফিটাকেইডাল জইন কৰি দিম। এইটোৱে আছিল ফ্ৰকটো। আৰু এইফালে ফল্ড কৰি দিছোঁ তলফালে। এইটো অৱশ্যে দেখুওৱা নহ'লে তলফালে ফল্ড কৰাটো। ফ্ৰক এটাও আপোনালোকে এইটো ডিজাইনত চিলাব পাৰে, মাত্ৰ লেন্থটো দীঘলকৈ ল'লেই হ'ল। দুয়োটা টপৰ ভিতৰত কোনটো টপ বেছি ভাল লাগিছে আপোনালোকে মোক জনাবচোন কমেণ্টত। মই কিন্তু নিজে চিলোৱাটো খুবেই ধুনীয়া দেখিছোঁ। এইটোৱে আছিল মই চিলোৱা টপটো। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।